নমস্কাৰ জনাইছোঁ সকলোকে হেপী নিউ ইয়েৰ মুনু হেপী নিউ ইয়েৰ কৈ দে হেপী নিউ ইয়েৰ আমি এতিয়া ক'লৈ আহিছোঁ গম পায়নে আমি আহিছোঁ এতিয়া বজাৰ কৰিবলৈ হেপী নিউ ইয়েৰ বুলি খানা এটা খাওঁ বোলো দিনৰ ভাগতে নাখালোঁ কাৰণ অলপ ব্যস্ত আছিলোঁ এতিয়া সেইকাৰণে গোটেইখিনিয়ে আমি লগ হৈ এতিয়া খানা এটা খাম সেইটো কাৰণে আমি দুজনী লিডাৰ লৈছোঁ খানাটোৰ কাৰণে সেইটো কাৰণে এতিয়া বজাৰ কৰিবলৈ আহি আছোঁ বাকীখিনি এতিয়ালৈকে ভাগে ষ্টাৰ্ট কৰি যাওঁ ব'লক আৰু এইফালে মাছ আৰু মাংস লৈছোঁ লৈ পেলাই আমি এইফালে আহি আছোঁ দেখিছেনে বজাৰ আৰু এয়া আমি বজাৰ কৰি মেলি আহি গোটেইখিনি এতিয়া খানা বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ এইফালে মাছ আছে মাংস আছে অ' বাবা কি আজি খানা খাই কেনেকুৱা লাগিব কওক খানা খাই ভাল লাগিব মাছ আছে মাংস আছে আমি ভালদৰে খানাটো খাম আৰু হেপী নিউ ইয়েৰ কৈ দিয়ক হেপী নিউ ইয়েৰ কৈ দিয়ক অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইফালে আমাৰ বমায়ো এইবিলাক কিবা কিবি কৰি আছে আমাৰ দেহীয়ে জুই পুৱাই আছে দেখিছেনে আৰু এইফালে বমাই আছে বমা অকণমান ওলাই দিয়ক ওলাই দিয়ক ওলাই মই উলিয়াই আছোঁ ৰ'ব আৰু এতিয়া আমি এইফালে দুইজনে খানা বনোৱাত লাগি গ'লোঁ আমাৰ এতিয়া সোনকালে কৰিব লাগিব আন্ধাৰ হৈ গ'লে ইয়াত অলপ প্ৰব্লেমো হ'ব লাইটৰ ফিটিং কৰিব যিহেতু আমি মাইকী মানুহ হয় নোৱাৰোঁ হ'লেও যিমানখিনি পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা আমাৰ এইফালে বমাই জলকীয়া চব্জিটো বনাই আছে মোবাইলটো আনিবলৈ বোলে ঘৰৰ পৰা পাহৰি থাকিলে সেইটো কাৰণে খৰিডালে পোহৰ কৰি ধুনীয়াকৈ চাই আছে দেখিছেনে ধুনীয়াকৈ বনাই আছে আৰু এইফালে মাংস চব্জি হৈ আছে এইফালে জলকীয়া চব্জি হৈ আছে দালি হৈ গ'ল ভাতটো আৰু এইফালে আমাৰ খানা হৈ গ'ল চব বনাই মেলি ৰেডি আমি গোটেইখিনি এতিয়া বহি কথা বতৰা পাতি আছোঁ জুই সেকু লৈ থকা হৈছে কথা বতৰা পাতি থকাও হৈছে আৰু বমা ভাগৰ কি চিন্তা হৈছে এইফালে এগৰাকীয়ে কথা পাতিছে এগৰাকীয়ে ধৰি দিছে ষ্টেণ্ড হয় বোলে খাবলৈ আৰু এতিয়া আমি ধুনীয়াকৈ খাবলৈ বহি লৈছোঁ দেই গোটেইখিনিয়ে একেলগে খাব লৈছোঁ একেলগতে খোৱাত মজাটোৱে অলপ বেলেগ নহয় জানো বাৰু উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে নোযোৱা পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই নাজানো নুবুজা সাঁথৰ হ'ল মই নাজানো নোকোৱা আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লৈছোঁ ন বাবা হয় ইমানটা সমাপ্ত কৰিছোঁ সময়ো হৈছে অসমীয়া নতুন নৱবৰ্ষৰ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিলৈ বিদায় লৈছোঁ দেই বাই 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 বাই